তো মৰম কলিজাসকল আমাৰ অসমত ৰশ্মিকা ওলাইছে চামে ভিডিঅ'টো যে বনাইছিলে ৰশ্মিকা গতিকে সেই ৰশ্মিকা আহি আমাৰ অসম পালেহি তোমালোকে কেলা কি কৰি আছা পটাপট চাই লোৱা আয়ো দেখিলা নহয় আমাৰ অসমৰ ৰশ্মিকা দেখিলা নাই এইজনী হৈছে আমাৰ অসমৰ ৰশ্মিকা कैसा लगा मेरा मजाक একে দুই আমাৰ মহিম ককা জুই কেলা তুমি মোৰ ওচৰত নাথাকিবা এইবিলাক কাণ্ড কৰি এক বাল্টিং পানী আনি তোমাৰ মুখখন কেলা দিম মই ধুই আৰে মতা হৈ ন মতাৰ নিচিনা কাম কৰিব লাগে অকমান কেলা ইমান হিজিৰামি কাম কৰি থাকিব নাপায় অ ককা তুমি কেলা পেঞ্চন লোৱা বয়সত লৈ আছা কেলা টেনচন তাকো কেলা ভাইৰেল হোৱা হৈছা আৰু ইমান হ'ব নাপায় আৰু দিয়া অকমান লাজ শৰম কৰিবা বুকু পিঠিত কিবা কিবি হুমুৱাই জোকাই থাকিবলৈ বাদ দিয়া তুমি কেলা মতা হয় মাইকী ৰূপ কিয় লৈছা ইমান হিজিৰা হবলৈ নাযাবা আৰু आर यू कॉमेडी मी হেল্ল' মৰমৰ কলিজাসকল কি খবৰ তোমালোকৰ আশা কৰো সকলো ভালে আছা আজি আকৌ আহিলো নতুন ভিডিঅ' এটা লৈ গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই মজা চাত লৈ লোৱা अभी मजा आएगा ना भिड़ो বাৰীৰ পাছৰ খাল কেলা এতিয়া দেখিছো আমাৰ মহিম ককাৰ এই মূৰত একো নাই মাল দেখিবলৈ সি কেলা বুঢ়া তাৰ পুকৰত আকৌ মাইকী মানুহৰ কাপোৰবিলাক গাত লগাই নিজকে বনিবলৈ যায় মাইকী মুৱা समझ रहे हो आप समझ रहे हो আৰে ককা তুমি নেপা ইমান তললৈ যাবলৈ হা এক্টিং কৰিছা তোমাৰ এই পুৰণা গান কিছুমান আছে অলপ ভাল মতা মানুহৰ এক্টিং আছে সেইবিলাক কৰা না তুমি কেনা চাদৰ মেখেলা ব্লাউজ জোকাৰিবা হা চুইজাৰ পিন্ধিবা এইবিলাক আকৌ কিহৰ বালৰ নিয়ম তুমি কেলা মতা হে মাইকী নহয় ইমান হিজিৰামি বনিব নাযাবা হো অকমান মতা মানুহ মতা ভাগি থাকা কুটচুট পিন্ধিলে ইমান ধুনীয়া লাগে ককা তুমি আকৌ কেলা এইবিলাক হিজিৰামি কি কৰিবলৈ দৰকাৰ আছে নকৰিবা মতা হৈয়ে থাকা দেই ককা হয় বাটত পাই কেলা ডেকা ল'ৰাই তোক নোজোকাই আৰু কাক জোকাব তোৰ নিচিনা কেলা নদী বাৰে ঘৰি নোজোকাই কাক জোকাব আৰে ভিডিঅ'টো ষ্টাৰ্ট কেলা ক'ৰ পৰা কৰিছ আৰু কি দেখুৱাবলৈ বিচাৰিছ মানুহক ইমান বুৰ্বক বুলি ভাবিছ তোৰ কেলা সেইকেইটা আছে বুলি আৰু ইমান দেখুৱাবলৈ কি দৰকাৰ আছে অ আই ইমান কেলা দেখুৱাবলৈ নাযাবিচোন কোনোবা এদিন কেলা সেইকেইটা দেখুৱাতে এনেকুৱা মানুহৰ পাল্লাত পৰি যাবি কেলা সেইকেইটা দেখুৱাবলৈও নাথাকিব তোক আৰে দেখিবলৈ কেলা ফুল কোমলীয়া ছোৱালী ইমান ধুনীয়া এজনী ছোৱালী মৰম লগা এজনী ছোৱালী তোৰ কেলা সেইকেইটাও ধুনীয়া বাৰু মই সেইটোও কৈছো বাৰু তোৰ সেইকেইটাও ধুনীয়া দেখিবলৈ কিন্তু তই মানুহক জুম কৰি দেখুৱাবলৈনো কি দৰকাৰ আছে ঐ ইমান যদি তোক লাগেই আজিকালি চিংগুল ল'ৰা ঢেৰ আছে কাৰোবাৰ এটা গৈ পতাই মেলি লজা লৈ পিনি বুজিছ ন কি কৈছো আৰু ইমান এইবোৰ দেখুৱাই থাকিব নালাগে অসমখনত তহঁতি আজিকালি কিছুমান কেলা অসমীয়া বোৱাৰীক চাবকে নোৱাৰি আৰে দেহাত থাকিব লাগে ব্লাউজ থাকে আকৌ চেমিজ এইবিলাক কি বালৰ নিয়ম আৰে ঘৰত কেলা শাহুৱে থাকিব তই কেলা এই বুকু পিঠিবিলাক ওলোৱাই হিৰত লগাবি সেন্দুৰ তাৰপাছত কেলা নাটক কৰি থাকিবি কেমেৰাটো অন কৰি ইমান নটি বাৰে ঘৰি নহবি অসমীয়া মান সন্মান শেষ নকৰিবি ঐ নটি বাৰে ঘৰি বোৱাৰী তহঁতি এই তোৰ নিচিনা বোৱাৰী কেইজনীক কৈছো ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ
তো গাইজ এয়া হৈছে আমাৰ অসমীয়া বোৱাৰী তোমালোকে আৰু এবাৰ চাই লোৱা এয়া হৈছে অসমীয়া বোৱাৰী আৰে মই কিবা এটা ক'ব গ'লে মোক ক'ব তই কেলা আজিকালি বহুত বেয়া কথা ক আৰে মই বেয়া কথা নক'বলৈ কেলা ইহঁতি কি কৰি আছে এয়া হৈছে আমাৰ অসমীয়া বোৱাৰী আৰু এবাৰ চাই লোৱাচোন তোমালোকে দেখিলে নহয় এয়া হৈছে অসমীয়া বোৱাৰীৰ পৰিচয় বুকুত নাই কাপোৰ গাত নাই উৰণি মাথাত নাই উৰণি আৰু তাৰ পাছত কেলা ক'ব মই কিবা এটা ক'লে মইহে ভুল আৰে এজনী অসমীয়া বোৱাৰী হৈ কি ধৰণে থাকিব লাগে নাজানো মানিছো তই কি পিন্ধি আছ নাজানো এইটো নাম চাম নাজানো মই ইমান এই বকুকেইখন ওলাই লৈ পিন্ধি যে বহি আছ মানিছো তই ঘৰত তেনেকে থাক বুলি গোটেই পৃথিৱীৰ আগত তই তেনেকে থাকিব নোৱাৰ নহয় তই কেলা এজনী অসমীয়া বোৱাৰী হৈ অসমীয়া মান সন্মানটো ৰাখিবি আৰু অলপ ইমান লেতেৰাকে কেলে আছ অলপ চাফা চিকুণ কৰি ৰাখিবিচোন সেইবোৰ লেতেৰাকে আছ হ'লেও দেখুৱাবলৈ পাৰিছ ন নটি বাৰে ঘড়ী এজনী অসমীয়া বোৱাৰী হৈ কেলা উৰণি নাই মূৰত গাত কেলা এইটো কি পিন্ধিছ আই শহুৰে যদি তোৰ ভিডিঅ'টো চাই কি হ'ব বাৰু কচোন টিং চিং মাৰি লৈছে এইফালে ফুটা চুটা ওলাই আছে সেইবিলাক নকওঁ বাৰু মই কাপোৰ কানিৰ ওপৰত মই নকওঁ বাৰু অকণমানো লাজ চৰম কৰিব লাগে ন তোৰ দেহাৰ অৱস্থাই নাই অকণমান লাজটো কৰিব পাৰ তই হা অকণমান ভালকে কাপোৰ কানি পিন্ধি চাদৰ মেখেলাযোৰ পিন্ধি পিনি তই ভিডিঅ'টো বনালে কি আছিলে তোৰ এইটো বডিটো যে হিলাই জোকাৰি যে তই ভিডিঅ' বনাইছ বৰ নিজকে নিজে ভাইৰেল হ'ম বুলি ভাবিছ অকণমান এটা কাম কৰিবি লেংটা হৈ ভিডিঅ' বনাই চাবি এদিন ডাইৰেক্ট ভাইৰেল হৈ গ'লে উৰি গুচি যাবি ৰাতি ভিডিঅ'ত অকণমান ঠিক হৈ যাচোন আমাৰ সোণৰ অসমখনক কিয় গেলাব আহিছিল তহঁতি সোণৰ অসম বুলি কওঁ মই সোণৰ অসমখনত তহঁতি অসমীয়া বোৱাৰীবিলাকে যদি এইবিলাক কৰি থাকো আমাৰ অসমখন কোনফালে গুচি যাব তহঁতি কচোন অকণমান ৰক্ষা কৰ অসমখনক ইমান নেগেলাবি আই ये बड़ी अच्छी बात कही आप তো মৰমৰ কলিজাসকল আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি চাই ভাল পালা তেন্তে পেজটো ফ'ল' এটা কৰি দিবা আৰু ভিডিঅ'টো লগৰবিলাকক অকণমান শ্বেয়াৰ কৰি দিবা কাৰণটো হৈ গ'ল অকলে চাইনো কিয় মজা চাট ল'ব লাগে লগৰবিলাকে অলপ মজা চাট লৈ লওক নে কি কোৱা মৰমৰ কলিজাসকল গতিকে আজিলৈ আহিলোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ' এটা লগ পাম লখিমপুৰ ষ্টাৰ বয়ক তোমালোকে মৰম দি যাবা লাভ ইউ অল বাই বাই